বহু বছৰৰ পৰা জড়িত হৈ আছোঁ। জড়িত মানে মই সদায় ভাদ মাহত শৰাই দিওঁ প্ৰতি বছৰে, আৰু এইটো এটা আমাৰ পৰম্পৰা। ঘৰত থকাৰ পৰা এইটো সৰুৰ পৰা দেখি আহিছোঁ, আৰু ইয়ালৈ আহি ইমান ভাল লাগে। সকলোকে লগ পাওঁ, গোটেই অসমীয়া মানুহখিনি আহে বেংগলোৰত থকা, আৰু ভাদ মাহটো বিশেষকৈ আমি বিৰাট উপভোগ কৰোঁ। এই নামঘৰতে সকলোকে এডাল মানে ঐক্য আৰু সম্প্ৰীতিৰে বান্ধি ৰাখিছে, আৰু আহি বিৰাট ভাল লাগে। আৰু ইয়াৰ যিখিনি কৰ্মকৰ্তা সকলোৱে ইমান মানে কষ্ট কৰি নাম পাতে, সদায় প্ৰতি সপ্তাহত আয়োজন কৰে, আৰু সেইখিনি দেখি মানে বিৰাট ভাল লাগে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম মণি ঘোষ, ননীতালৈ। মই জড়িত 5 বছৰ হ'ল, কিন্তু মই আগতে গম পোৱা নাছিলোঁ যে আমাৰ নামঘৰৰ আমাৰ জড়িত আমাৰ এটা নামঘৰ আছে, আৰু এই মাহত মোৰ কোৱা হ'ল অহা। কিন্তু ইয়াত আহি মই যিখিনি ধৰি লওক 5 বছৰ যিখিনি মই হেৰাইছিলোঁ বা যিখিনি মই মনান্তক মই পোৱা নাছিলোঁ, ইয়াত আহি মই সেইখিনি পালোঁ। তাৰ বাবে মই বহুত সন্তুষ্টি, বহুত সুখী, মই বহুত ভাল পাইছোঁ। এখন আমাৰ অসমীয়া এখন যে সমাজ আমাৰ একত্ৰিত আছে, নামঘৰত আমি সকলোৱে লগ লাগি একেলগে বহি আমি দ্ৰব্য প্ৰসাদী প্ৰতি আমি পাইছোঁ, গ্ৰহণ কৰিছোঁ একেলগে। তাৰ বাবে বহুত আনন্দিত। প্ৰথমে মই বাংঠাই কথাই ক'ম। তেওঁজনতে আমাৰ এই নামঘৰ ভাগৰ বৰ নিষ্ঠাৱান ভকতে আহি পেলাই, আৰু তেওঁ এটা কথা, তেওঁ বৰ ধুনীয়া নেগেৰা নাম গায়। ইমান নাম মাতটো তেওঁ গহীন গম্ভীৰ, বৰ ভাল লাগে তেওঁ শুনি পেলাই। মই তেওঁক কৈছোঁ যে আগলৈ তুমি প্ৰচেষ্টা কৰি দিবা। আৰু আমাৰ এই পিনাকী বা দীপাংকৰ এইবোৰ পুৰণা চিনাকি ল'ৰা, তেওঁলোকো আহি পেলাই আজি ভাদ মাহৰ শেষ দেওবাৰ দিনাখন সেইকাৰণে ইয়াতে আহিছে, পৰাই দিছে। আৰু ইয়াতে তেওঁলোকৰ উপৰি ইয়াত যথেষ্ট আজি মানুহৰ সমাগম হৈছে। মানুহখিনি ইয়াত গোট খাই সঁচাকৈ ভাল লাগিছে। ইয়াত থাকিলে এটা কথা অনুভৱ হয় যে আমি অসমতে আছোঁ নে বেংগলোৰত ধৰিব নোৱাৰি, কাৰণ ইয়াৰ যিটো পৰিৱেশ হয় অসমতে নামঘৰৰ সদৃশ পৰিৱেশ। তাৰপিছত মই ক'বলৈ গ'লে ইয়াত যথেষ্ট মানুহৰ সমাগমটো যথেষ্ট বেছি। আৰু ইয়াত এটা আছে ভক্তিভাৱৰ যিটো এতিয়ালৈকে যিটো ভক্তিভাৱৰ ক'বলৈ গ'লে গুৰু জনাই দি থৈ যোৱা যিটো ভক্তিভাৱৰ নিজৰ ৰাখে, নিজৰাটো অহৰহ ইয়াতে পঢ়ি থাকিব। আৰু আগলৈ আশাইছোঁ এনেকৈ যেন এই ভক্তিৰ ধাৰা ভাৱটো যেন বৰ্তি থাকে, ভগৱন্তৰ চাগে ইয়াকে মই কামনা কৰোঁ। নমস্কাৰ। শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বেংগালুৰুৰ সহযোগত এই নামঘৰভাগি প্ৰতিষ্ঠা কৰাৰ পৰা আজি পৰ্যন্ত এই ভাদ মাহত শ্ৰীকৃষ্ণ জন্মাষ্টমী শংকৰদেৱৰ তিথি আমাৰ এই বেংগলোৰ থকা প্ৰবাসী অসমীয়াসকলে যিটো সঁহাৰি দিলে, তাত আমি নথৈ আনন্দিত হৈছোঁ। প্ৰতিদিনাই 10খন 50খন 60খনলৈকে শৰাই আগবঢ়াইছে ৰাইজৰ বহুত সঁহাৰি। আমাৰ এই সাংস্কৃতিক সমাজ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ নামঘৰভাগি আগুৱাই নিয়াত সকলোৱে সহযোগ জনাইছে। বহুত উপকৃত হৈছোঁ, বহুত ভাল লাগিছে। আজিও আমাৰ দেওবৰীয়া যি নাম আছিলে তাত যথেষ্ট সংখ্যক মানুহে শৰাই আগবঢ়াইছে। ইতিমধ্যে নাম প্ৰসংগ শেষ হৈছে, অন্ন ভোজন সকলোৱে কৰি আছে, বিপুল সঁহাৰি। আৰু আপোনালোকো আহক, যদি অহা নাই আমাৰ নামঘৰভাগি আগবঢ়াই নিয়াত সহায় কৰক। কৃষ্ণ। নমস্কাৰ, মোৰ নাম পিনাকপানী গগৈ। আজি ভাদ মাহৰ অন্তিম ৰবিবাৰ উপলক্ষে আমি এখন শৰাই আগবঢ়ালোঁ। 25টা পৰিয়ালে আজি শৰাই দিলে, আমি ভাগ বিতৰণ কৰি মেলি আজি যোনটো আয়োজন হৈছে যথেষ্ট ভাল হৈছে। আমাৰ খুৰা আছে লগৰ দীপাংকৰ, আৰু আমি নথৈ আনন্দিত যে আয়োজকসকলে যিখিনি আয়োজন কৰিছে আৰু সেয়া যেন চলি থাকে সদায়, ইয়াৰ আশা কৰিছোঁ। আপোনালোকে আহিব পাৰে। প্ৰত্যেক মাহৰ প্ৰথমটো ৰবিবাৰে শৰাই হয়, নাম কীৰ্তন হয়। আহি পেলাই আপোনালোকে ভাগ ল'ব পাৰে। আৰু ভাদ মাহতটো আপোনাৰ ইচ্ছা অনুযায়ী আহিব পাৰে, শৰাই এভাগ আগবঢ়াব পাৰে। ভাল লাগিলে যথেষ্ট, মানুহে আনন্দিত। আৰু এটা কথা ক'ব বিচাৰোঁ, যিহেতু আমি অসমৰ পৰা আজি বহুত দূৰত আছোঁ, তো আমি সেই বস্তুখিনি ধৰক আমি অসম নাপাওঁ বা যাব নোৱাৰোঁ। আজি ইয়াত এটা ভাল লাগে, কিয় কি ধৰক ভকতসকল একে জ্যেষ্ঠ গৰাকীসকল লগ পাওঁ, তেখেতসকল লগ পালে আমাৰ পুৰণা দিনৰ সেই আগৰ দিনৰ নামঘৰৰ কথাবোৰ কথা মনত পৰে। আৰু আপোনাৰ ধৰক গোটেই সমনীয়াখিনি লগ পাই ভাল লাগে। আৰু এটা সুন্দৰ পৰিৱেশ সৃষ্টি যোনটো আমাৰ অসমত আছে, সেইটো আমাৰ বাংগালোৰতো আছে। তো সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ কালচাৰ ছ'চাইটি বহুত ধন্যবাদ। Ramora,
মোৰ